ছাত্ৰসকল আজি তোমালোকক মই পঢ়াবলৈ লোৱা বিষয়টো হৈছে পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ। এই পাঠটোত আজি আমি জলমণ্ডলৰ বিষয়ে আলোচনা কৰিম। আহাচোন পাঠটোতনো আমি কি কি শিকিম? জলমণ্ডল কাক বোলে, নীলাগ্ৰহ কাক কয়, মানুহৰ ব্যৱহাৰযোগ্য পানী, মহাসাগৰ, মহাসাগৰৰ গতি বা চলন, মহাসাগৰসমূহৰ বৰ্ণনা আৰু সামৰণি। এতিয়া জানোচোন আহা জলমণ্ডলনো কাক বোলে? সাগৰ, মহাসাগৰ, নদী আৰু হ্ৰদ আদিৰ বুৱতী পানীভাগ, হিমবাহবোৰত থকা বৰফ, ভূগৰ্ভত থকা পানীভাগ, বায়ুমণ্ডলত থকা জলীয় ভাপ, এই সকলোবোৰক একেলগে জলমণ্ডল বুলি কোৱা হয়। নীলাগ্ৰহ কাক কয়? প্ৰায় 3/4 ঠাই পানীৰে আগুৰি থকা আমাৰ পৃথিৱীখনক এটি নীলাগ্ৰহ বুলি কোৱা হয়। মানুহৰ ব্যৱহাৰযোগ্য পানী। পৃথিৱীৰ শতকৰা 71%ৰো অধিক অংশ পানী। ইয়াৰে মুঠ 97% সাগৰ মহাসাগৰত আছে, কিন্তু লুণীয়া হোৱাৰ বাবে এই পানী ব্যৱহাৰৰ অনুপযোগী। বাকীখিনি ভূগৰ্ভৰ পানী আৰু বৰফৰ ৰূপত পোৱা যায়। মুঠ পানীৰ সামান্য অংশহে মানুহৰ ব্যৱহাৰযোগ্য পৰিষ্কাৰ পানী। কিন্তু সামান্য পৰিমাণৰ ব্যৱহাৰযোগ্য পানীখিনিকো আমি প্ৰদূষিত কৰিবলৈ লৈছোঁ। এয়া মানৱ জাতিৰ বাবে অশনি সংকেত। ছাত্ৰসকল, তোমালোকে পানী সংৰক্ষণৰ কাৰণে চেষ্টা কৰিবা হওক আৰু অনাহকত যাতে পানী নষ্ট নহয় তাৰ বাবে সচেতন হ'বা আৰু পানী লেতেৰা নকৰিবা। এতিয়া আহাচোন মহাসাগৰ কেইখনৰ বিষয়ে জানো। মহাসাগৰবোৰ ইখনৰ লগত সিখন সংলগ্ন হৈ আছে। পৃথিৱীৰ মুঠ 5খন মহাসাগৰৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। মহাসাগৰবোৰত আমি সাধাৰণতে 3 প্ৰকাৰৰ গতি বা চলন দেখিবলৈ পাওঁ: ঢৌ, জোৱাৰ ভাটা আৰু সাগৰীয় সোঁত। এতিয়া প্ৰতিখন মহাসাগৰৰ বিষয়ে জানো আহাচোন। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ইয়াতে মেৰিয়ানা খাট আছে। আটলান্টিক মহাসাগৰ দেখাত ইংৰাজী এছ আখৰটোৰ দৰে। প্ৰাকৃতিক বন্দৰ আৰু পোতাশ্ৰয়ৰ বাবে ব্যৱসায় বাণিজ্যৰ দিশৰ পৰা এই মহাসাগৰখন অতি ব্যস্ত। ভাৰত মহাসাগৰখন দেশৰ নামেৰে ৰখা একমাত্ৰ মহাসাগৰ। ই ত্ৰিভুজ আকৃতিৰ। উত্তৰ মহাসাগৰ উত্তৰ মেৰুবৃত্তৰ মাজত অৱস্থিত। বেৰিং প্ৰণালীয়ে এই মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে। এতিয়া আহোঁ দক্ষিণ মহাসাগৰলৈ। এণ্টাৰ্কটিকাৰ চাৰিওফালে যি জলভাগ আছে তাকেই দক্ষিণ মহাসাগৰ বোলে। দৰাচলতে 50 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে থকা প্ৰশান্ত, আটলান্টিক আৰু ভাৰত মহাসাগৰৰ অংশকেইটা মিলিয়েই দক্ষিণ মহাসাগৰ হৈছে। মহাসাগৰত বিভিন্ন মাছ, উদ্ভিদ আদি পোৱা যায়। তোমালোকে ছবি দুখনলৈ মন কৰিবা। ভূমিকম্প, ছুনামি, মহাসাগৰীয় সোঁত আদি বিভিন্ন কাৰ্যৰ উৎসও মহাসাগৰ। মুঠতে অতি বিচিত্ৰতাৰে ভৰা পৃথিৱীৰ মহাসাগৰসমূহ। বুজিলানে? ধন্যবাদ।